নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পানৰ ৰস কেনেকৈ দিব, ব্ৰইলাৰক কেনেকৈ উলিয়াব তাৰে ভিডিঅ' এটা ওলাইছে। এইটো চাওক, পানৰ ৰস উলিয়াইছোঁ মই ধুনীয়াকৈ মিক্সাৰ মেচিনত পিচি। এইটো আপোনাৰ পাণ চাব, এইখিনি পাণ। আপুনি বাতিটোত, এইটো সৰু বাতিটো, ডাঙৰ বাতি হ'লে বেলেগ কথা আছিলে। এইটো সৰু বাতি, আপুনি বাতিটো তেনেকৈ ধুনীয়াকৈ পাণখিনি এনেকৈ মোহাৰি ল'ব, এনেকৈ মোহাৰি ল'ব, নহ'বা কটাৰী হওক কিবা এখন দি কাটি ল'লে হ'ল। এইখিনি মই পিচি লওঁ ধুনীয়াকৈ। ইয়াত দি অলপমান পানী দি ল'ব লাগে। এয়া চাওক, অলৰেডি হৈ গৈছে। ৰসটো কেনেকৈ উলিয়াব আপোনালোকক দেখুৱাই দিছোঁ। অ'হো, ক'ত গ'লি ধুনু? আকৌ দমহে দিয়ে। মাম এইটো মাম আহা। এনেকৈ ৰসখিনি উলিয়াই ল'ব আপোনালোকেও।